নলবাৰী বালিকৰিয়াৰ ঐতিহ্যমণ্ডিত মহাপ্ৰভু শ্ৰী শ্ৰী বাসুদেৱ দেৱালয়ৰ 268 সংখ্যক বাৰ্ষিক সভা মহোৎসৱৰ আৰম্ভণি। নলবাৰী বালিকৰিয়াৰ মহাপ্ৰভু শ্ৰী শ্ৰী বাসুদেৱ দেৱালয়ৰ বাৰ্ষিক সভা মহোৎসৱ 25, 26 আৰু 27 জানুৱাৰীৰ পৰা তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে পালন কৰা হৈছে। আজি প্ৰথমটো দিন আৰু আজিৰ প্ৰথম দিনৰ কাৰ্যসূচীত ৰাতিপুৱা সভা মহোৎসৱৰ পতাকা উত্তোলন, শ্বহীদ তৰ্পণ, গছপুলি ৰোপণৰ লগতে মহাপ্ৰভু শ্ৰী শ্ৰী বাসুদেৱৰ বিগ্ৰহ লৈ ধৰ্মীয় শোভাযাত্ৰা উলিওৱা হয়। সন্ধিয়া আতচবাজি প্ৰজ্বলন অনুষ্ঠান অনুষ্ঠিত কৰা হয়। আনহাতে সন্ধিয়া গীত মাতৰো অনুষ্ঠান অনুষ্ঠিত কৰা হয়। তদুপৰি অহাকালি অৰ্থাৎ 26 তাৰিখে প্ৰায় 10,000 ভক্তই বাসুদেৱ হাইস্কুল খেলপথাৰত ভোগ গ্ৰহণ কৰিব। আনহাতে 27 তাৰিখ তথা অন্তিম দিনৰ দিনা অসমৰ জনপ্ৰিয় সংগীত শিল্পী জুবলী বৰুৱাই সংগীত পৰিৱেশন কৰিব বুলি উদ্যোক্তাসকলে ইতিমধ্যে জানিবলৈ দিছে। ধন্যবাদ। কি লাভ কি লোকচান সেইটো জনাই কি বিক্ৰী কেৱল আমাৰ ওপৰত নাহিলে Ini tuh mau